Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. আজি মই ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্বশিক্ষণ সমলৰ অষ্টম শ্ৰেণীৰ গণিতৰ অংকৰ সমাধান কৰি দেখুৱাবলৈ ওলাইছো। প্ৰশ্ন 1 এটা ৰম্বস অংকন কৰা আৰু ইয়াৰ সমমিতি ৰেখাবোৰ চিহ্নিত কৰা। ইয়াৰ উত্তৰত তোমালোকে চিত্ৰটো এইদৰে অংকন কৰিবা। মনত ৰাখিবা ৰম্বসৰ আটাইবোৰ বাহু সমান কিন্তু ইয়াৰ বিপৰীত কোণবোৰ সমান। গতিকে ইয়াত আমি দেখা পাইছো ইয়াত সমমিতি ৰেখা দুডাল পাম, যেনে ইয়াতে BD আৰু AC। এতিয়া আহা প্ৰশ্ন 2 এটা সুষম চতুৰ্ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান চিত্ৰ আঁকি চিহ্নিত কৰা। এতিয়া সুষম চতুৰ্ভুজ বুলি ক'লে আমি বৰ্গ অংকন কৰিব লাগিব। সুষম মানে আটাইবোৰ বাহু সমান। গতিকে ইয়াৰ উত্তৰত তোমালোকে চিত্ৰটো এইদৰে অংকন কৰিবা। ইয়াত এইটো বৰ্গ অংকন কৰিবা আৰু ইয়াত আমি কি পাম সমমিতি ৰেখা 4ডাল পাম, যেনেকে AC BD আৰু এইদৰে অংকন কৰি দিবা। ইয়াতে আমি সমমিতি ৰেখাৰ সংখ্যা হৈছে 4ডাল। এতিয়া প্ৰশ্ন 3 এডাল সমমিতি ৰেখা থকা যিকোনো জ্যামিতিক চিত্ৰ এটা অংকন কৰা। ইয়াৰ উত্তৰত তোমালোকে এটা সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিবা। ইয়াৰ উত্তৰত চিত্ৰটো এইদৰে। ইয়াত এইডাল আমি পাইছো সমমিতি ৰেখা, ঠিক আছে। এতিয়া প্ৰশ্ন 4 বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান। বৃত্ত সাপেক্ষে সমমিতি ৰেখাবোৰৰ বিশেষ নামটো কি। ইয়াৰ উত্তৰটো হ'ব বৃত্ত এটাৰ আমি অসংখ্য সমমিতি ৰেখা পাম আৰু যেহেতু এই সমমিতি ৰেখাবোৰ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায়, গতিকে বৃত্ত সাপেক্ষে সমমিতি ৰেখাবোৰৰ বিশেষ নামটো ব্যাস। প্ৰশ্ন 5 কাষৰ চিত্ৰটোত সমমিতি ৰেখা কিমানডাল আছে আঁকি দেখুওৱা। এই চিত্ৰটোত আমি সমমিতি ৰেখা দুডাল পাম, এইডাল পাম এইদৰে আৰু এডাল পাম এইধৰণে। গতিকে ইয়াত দুডাল সমমিতি ৰেখা পাম। প্ৰশ্ন 6 তলৰ চিত্ৰসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিওৱা। ইয়াত 1 নম্বৰ সমমিত নহয়, 2 নম্বৰ হয়, 3 নম্বৰ হয়, 4 নম্বৰ হয়, 5 নম্বৰ নহয়, 6 নম্বৰ নহয়, 7 নম্বৰ হয়, 8 নম্বৰ হয়, 9 নম্বৰ নহয়। গতিকে উত্তৰটোত তোমালোকে এইদৰে লিখিবা সমমিত চিত্ৰ 2 3 4 7 8 আৰু অসমমিত চিত্ৰ 1 5 6 আৰু 9। প্ৰশ্ন 7 তলৰ উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংকটো কাটি দিয়া। নম্বৰ A সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাডালেই ত্ৰিভুজটোৰ উন্নতি মধ্যমা, ইয়াত মধ্যমা উত্তৰ। নম্বৰ B অৰ্ধবৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা 1 একাধিক, ইয়াৰ উত্তৰটো হ'ব 1। নম্বৰ C অৰ্ধবৃত্তৰ সমমিতি ৰেখাডালেই বৃত্তটোৰ ব্যাসাৰ্ধ, ইয়াৰ উত্তৰটো হ'ব ব্যাসাৰ্ধ। নম্বৰ D এডালো সমমিতি ৰেখা নথকা ত্ৰিভুজটো হ'ল সমবাহু সমদ্বিবাহু বিষমবাহু, ইয়াৰ উত্তৰটো হৈছে বিষমবাহু ত্ৰিভুজ। নম্বৰ E এটা সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা 4/5/6/7, ইয়াতে 6। তলৰ এটা বৰ্গৰ ঘূৰ্ণন লক্ষ্য কৰা আৰু উত্তৰ দিয়া। ইয়াত বৰ্গবোৰৰ ঘূৰ্ণন লক্ষ্য কৰা। এতিয়া এটা বৰ্গৰ P বিন্দুটোক এটা চুক কৰ্ণাৰ আৰু C বিন্দুটোক ইয়াৰ কেন্দ্ৰ হিচাপে ধৰি 90 ডিগ্ৰী ঘূৰাৰ পাছত ই পুনৰ আগৰ অৱস্থান পাব। নম্বৰ 8 ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান। ইয়াৰ উত্তৰ 4, এইটো দিয়াই আছে। নম্বৰ B আৱৰ্তনৰ কোণৰ পৰিমাণ কিমান। যে আৱৰ্তনৰ কোণৰ পৰিমাণ ইয়াত চিত্ৰবোৰত চালে গম পাবা যে 90 ডিগ্ৰী, গতিকে উত্তৰটো লিখিবা 90 ডিগ্ৰী। ঘূৰ্ণনৰ কেন্দ্ৰটো লিখা। ইয়াত ঘূৰ্ণনৰ কেন্দ্ৰটো হ'ব C, গতিকে উত্তৰত লিখিবা C। নম্বৰ D কোনটো দিশত ঘূৰ্ণন হৈছে। তোমালোকে ইয়াতে দিয়া
এই কোণৰ চিনটোত মন কৰিবা ইয়াতে কাৰ চিনটো কোনফালে আছে ঘড়ীৰ কাটাৰ দিশত গতিকে তোমালোকে ইয়াতে উত্তৰটো লিখিবা ঘড়ীৰ কাটাৰ দিশত প্ৰশ্ন 8 সমবাহু ত্ৰিভুজ এটাৰ ঘূৰ্ণন সমমিতিত ৰৈখিক চিত্ৰসমূহৰ অঙ্কন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াৰ চিত্ৰটো তোমালোকে এইদৰে অঙ্কন কৰিবা ইয়াত সমবাহু ত্ৰিভুজ অঙ্কন কৰিবা গোটেইবোৰ বাহু সমান কৰি দি আৰু এইদৰে তোমালোকে ইয়াৰ সমমিতি ৰেখাবোৰ অঙ্কন কৰিবা আৰু ঘূৰ্ণনটো মন কৰা নাম্বাৰ এ ইয়াৰ সমমিত অক্ষ কেইডাল আৰু কি কি উত্তৰ 3ডাল OA OB আৰু OC চিত্ৰত দেখুৱাই আছে তাৰপৰা তোমালোকে চাই লবা নাম্বাৰ বি ঘূৰ্ণন কেন্দ্ৰ কোনটো উত্তৰ O ঘূৰ্ণনৰ কোণটোৰ পৰিমাণ কিমান উত্তৰ 120 ডিগ্ৰী নাম্বাৰ ডি ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা উত্তৰ 3টা প্ৰশ্ন 9 5 সেন্টিমিটাৰ দিশ আৰু 3 সেন্টিমিটাৰ প্ৰস্থ বিশিষ্ট এটা আয়ত অঙ্কন কৰি ইয়াৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন কেন্দ্ৰটো চিহ্নিত কৰা ঘূৰ্ণন কোণটোৰ পৰিমাণ কিমান ইয়াত ঘূৰ্ণন কোণটোৰ পৰিমাণটো হ'ব 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী ইয়াৰ বাবে তোমালোকে চিত্ৰটো অঙ্কন এইদৰে কৰিবা এইটো 9 নম্বৰৰ উত্তৰটোৰ চিত্ৰটো এইদৰে অঙ্কন কৰিবা ইয়াতে দেখা পাইছো আমি ইয়াতে কি আছে এইটো আয়ত ইয়াত দিশ আছে 5 সেন্টিমিটাৰ আৰু প্ৰস্থ আছে 3 সেন্টিমিটাৰ এইদৰে আয়তটো অঙ্কন কৰিবা প্ৰশ্ন 10 নিম্নোক্ত আকৃতিসমূহৰ ঘূৰ্ণন কেন্দ্ৰ সাপেক্ষে ঘূৰ্ণন সমমিতি ক্ৰম লিখা এতিয়া আমি আহা ইয়াৰ কাৰণে আমি চিত্ৰবোৰ ভালদৰে লক্ষ্য কৰা আৰু ইয়াৰ আমি চাৰ্টখন ইয়াৰ পৰা পূৰ্ণ কৰিম আকৃতি নাম্বাৰ 1 ঘূৰ্ণন সমমিতি ক্ৰম 1 নাম্বাৰ 2 ইয়াৰ ঘূৰ্ণন সমমিতি 2 নাম্বাৰ 3 2 নাম্বাৰ 4 নাম্বাৰ 5 3 নাম্বাৰ 6 8 নাম্বাৰ 7 1 নাম্বাৰ 8 2 নাম্বাৰ 9 1 নাম্বাৰ 10 5 নাম্বাৰ 11 6 নাম্বাৰ 12 3 প্ৰশ্ন 11 এটা চতুৰ্ভুজ আঁকা আৰু ইয়াৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি ক্ৰম 1 ইয়াৰ উত্তৰ হ'ব শিলাৰ চিত্ৰটো এইদৰে অঙ্কন কৰিবা প্ৰশ্ন 12 তলৰ তালিকাখন পূৰ কৰা সুষম বহুভুজ বৰ্গ সমবাহু ত্ৰিভুজ সুষম ষড়ভুজ সুষম দশভুজ সুষম পঞ্চভুজ সুষম অষ্টভুজ আৰু সমমিতিৰ ৰেখাৰ সংখ্যা এতিয়া বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা 4 সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা 3 সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা 6 সুষম দশভুজৰ সমমিতি ৰেখাৰ সংখ্যা 10 সুষম পঞ্চভুজ সমমিতি ৰেখাৰ সংখ্যা 5 সুষম অষ্টভুজ সমমিতি ৰেখাৰ সংখ্যা 8 প্ৰশ্ন 13 ইংৰাজী বৰ্ণমালা S বৰ্ণটোৰ ঘূৰ্ণন সমমিতি ক্ৰম কেইটা ইয়াৰ বৈশিক সমমিতি আছেনে ইয়াৰ উত্তৰ ইংৰাজী বৰ্ণমালাৰ S বৰ্ণটোৰ ঘূৰ্ণন সমমিতি ক্ৰম 2টা ইয়াৰ ৰৈখিক সমমিতি নাই প্ৰশ্ন 14 নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা আকৃতি আয়ত ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান দুই কৰ্ণৰ ছেদবিন্দু ঘূৰ্ণন কোণবোৰ 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 বৰ্গ ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান দুই কৰ্ণৰ ছেদবিন্দু ঘূৰ্ণন কোণবোৰ 90 ডিগ্ৰী 180 ডিগ্ৰী 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী ঘূৰ্ণন সমমিতিৰ ক্ৰম 4 ৰম্বাস দুই কৰ্ণৰ ছেদবিন্দু ঘূৰ্ণন কোণবোৰ 180 ডিগ্ৰী 360 ডিগ্ৰী ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 সামন্তৰিকৰ দুই কৰ্ণৰ ছেদবিন্দু ঘূৰ্ণন কোণবোৰ 180 ডিগ্ৰী 360 ডিগ্ৰী ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 ট্ৰেপেজিয়াম
ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, দুই কৰ্ণৰ ছেদবিন্দু, ঘূৰ্ণন কোণবোৰ 360 ডিগ্ৰী আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম 1। সুষম ত্ৰিভুজ, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, কৰ্ণৰ ছেদবিন্দু, ঘূৰ্ণন কোণবোৰ 70 ডিগ্ৰী, 144 ডিগ্ৰী, 216 ডিগ্ৰী, 288 ডিগ্ৰী আৰু 360 ডিগ্ৰী। ঘূৰ্ণন সমমিতিৰ ক্ৰম 5। সমবাহু, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, বাহুৰ লম্ব দ্বিখণ্ডকবোৰৰ ছেদবিন্দু, ঘূৰ্ণন কোণবোৰ হৈছে 120 ডিগ্ৰী, 240 ডিগ্ৰী, 360 ডিগ্ৰী আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম 3। সমদ্বিবাহু ত্ৰিভুজ, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, ত্ৰিভুজটোৰ যিকোনো বিন্দু, ঘূৰ্ণন কোণবোৰ 360 ডিগ্ৰী, ঘূৰ্ণন সমমিতিৰ ক্ৰম 1/3। বিষমবাহু ত্ৰিভুজ, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, ত্ৰিভুজটোৰ যিকোনো বিন্দু, ঘূৰ্ণন কোণবোৰ 360 ডিগ্ৰী আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম 1/3। বৃত্ত, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, বৃত্তৰ কেন্দ্ৰ, ঘূৰ্ণন কোণবোৰ অসীম সংখ্যক, ঘূৰ্ণন সমমিতিৰ ক্ৰম অসীম। অৰ্ধবৃত্ত, ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান, অৰ্ধবৃত্তটোৰ যিকোনো বিন্দু, ঘূৰ্ণন কোণবোৰ 360 ডিগ্ৰী আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম 1। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইয়াতে সামৰণি মাৰিছোঁ। ইয়াত তোমালোকৰ পৰৱৰ্তী পাঠ 15ৰ গোটা আকৃতিৰ দৃশ্যায়ন, এই পাঠটিৰ সমাধানবোৰ মোৰ পৰৱৰ্তী ভিডিঅ' যোগে আগবঢ়াম। এতিয়া তোমালোকৰ যদি ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰি জনাবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।